অপনমিত হয়। আমি আমাৰ জননী জন্মভূমিক আমি কলংকিত কৰিব নোৱাৰো। মই চৰকাৰী কৰ্মচাৰীসকলক আহ্বান জনাম, নিযুক্তিৰ পৰা ট্ৰেন্সফাৰলৈ সকলো স্বচ্ছ আৰু নিকা কৰাৰ দায়িত্ব মোৰ। পশ্চিমবংগ চৰকাৰেও দিব নোৱাৰা সুবিধা দিয়াৰ দায়িত্ব আমাৰ। ৰাইজৰ দায়িত্ব, ৰাইজৰ কৰ কাটলেৰে আমি চৰকাৰী কৰ্মচাৰীৰ অভাৱ অভিযোগ নোহোৱা কৰিম। কিন্তু চৰকাৰী কৰ্মচাৰীসকলে এখন দুৰ্নীতি বিৰোধী সমাজ নিৰ্মাণ কৰাৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব। মই আশা কৰিম আমাৰ চৰকাৰত নতুনকৈ নিযুক্তি হোৱা 1 লাখ কৰ্মচাৰীয়ে কৰ্ম সংস্কৃতিৰ এক নতুন প্ৰাণেৰে অসমৰ চৰকাৰী কাৰ্যালয়সমূহলৈ এক নতুন কৰ্ম সংস্কৃতিৰ পৰম্পৰা কঢ়িয়াই আনিব। জ্যেষ্ঠ কৰ্মচাৰীৰ আশীৰ্বাদেৰে কনিষ্ঠসকলে হাতে হাত ধৰি দুখীয়া আৰু দৰিদ্ৰ ৰাইজৰ সাৰথি হৈ থিয় দিব। আজিৰ দিনটোত মই ঘোষণা কৰিছোঁ যে অহা 2 অক্টোবৰ তাৰিখে আমি ৰাইট টু পাব্লিক সাৰ্ভিস চৰকাৰী সেৱাৰ অধিকাৰ এই আয়োগখনক আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। যিসকল ৰাইজৰ কাম চৰকাৰী কাৰ্যালয়ত নহব তেওঁলোকে ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনক উজৰ আপত্তি দিব পাৰিব আৰু তেওঁলোকৰ উজৰ আপত্তি সত্য প্ৰমাণিত হলে চৰকাৰী কৰ্মচাৰীসকলক আমি জৰিমনা বিহাৰ ব্যৱস্থাও এই আইনত আমি ধৰি ৰাখিছোঁ। মই ভাবো যে 2 অক্টোবৰত ৰাইট টু পাব্লিক সাৰ্ভিস কমিশন কাৰ্যক্ষম হৈ যোৱাৰ লগে লগে অসমত কৰ্ম সংস্কৃতিৰ এক নতুন ধাৰা উজ্জীৱিত হ'ব। শ্ৰদ্ধাৰ ৰাইজ, গুৱাহাটীয়ে হওক, ডিব্ৰুগড়ে হওক, যোৰহাটে হওক, কৃত্ৰিম বানপানী নগৰীয়া জীৱনৰ বাবে এক অভিশাপ স্বৰূপ। ক্ৰমান্বয়ে আমাৰ জলৰাশিক আমি মাটি পুতি তাক সমতল কৰাৰ পিছত পানীৰ বহনক্ষম ক্ষমতা দ্ৰুত গতিত হ্ৰাস পাইছে। মেঘালয়ত বিস্তৰ পাহাৰৰ খননে গুৱাহাটীবাসীলৈ দুৰ্যোগ নমাই আনিছে। তাৰ লগতে নলা নৰ্দমাত আমি জাপি দিয়া প্লাষ্টিকসমূহেও বহনক্ষম ক্ষমতা, পানীৰ বহনক্ষম ক্ষমতা হ্ৰাস কৰিছে। কোনোবা মুখ্যমন্ত্ৰীয়ে গুৱাহাটী, ডিব্ৰুগড়, যোৰহাটত অকলে কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব, সি কেতিয়াও সম্ভৱ নহয়। প্ৰতিগৰাকী ৰাইজে যেতিয়া প্লাষ্টিকৰ পৰা কেনলৈকে সুন্দৰভাৱে নিৰ্ধাৰিত স্থানতহে জমা দিব, তেতিয়া পানীৰ বহনক্ষম ক্ষমতা বৃদ্ধি হ'ব। এইবাৰ অসম বিধানসভাত নগৰত থকা প্ৰাকৃতিক জলাশয়সমূহ আমি যাতে সংৰক্ষণ কৰিব পাৰোঁ তাৰ বাবেও এক বিশেষ আইন আমি অনাৰ বাবে প্ৰস্তাৱ কৰিছোঁ। মেঘালয়ৰ পৰা অহা পানীক দীপৰ বিল আৰু শিলখাকু বিললৈ কেনেকৈ আমি লৈ যাব পাৰোঁ তাৰ বাবেও এখন বিশেষজ্ঞ কমিটি গঠনৰ বাবে আমাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু চৰকাৰী প্ৰচেষ্টাৰ পিছতো মই এটাই কম যে সিভিক সেন্সেহে আমাৰ জীৱনলৈ, আমাৰ মহানগৰীয় জীৱনলৈ নাটকীয় পৰিৱৰ্তন আনিব পাৰে। নলাৰ মুখতে ঘৰ নিৰ্মাণ নকৰি, নলা নৰ্দমা ৰোধ নকৰি আমি যেতিয়া সিভিক সেন্সৰ পৰিচয় দিম, প্লাষ্টিকসমূহ আমি যেতিয়া নিৰ্ধাৰিত স্থানতহে পেলাবলৈ আৰম্ভ কৰিম, 20% কৃত্ৰিম বানপানী লগে লগে হ্ৰাস পাব। মই বিশ্বাস কৰোঁ
যে আমাৰ ৰাইজে মোৰ আটাইকেইটা আহ্বানলৈ দৃষ্টি নিক্ষেপ কৰিব। পৰিয়াল পৰিকল্পনাই হওক, জনগাঁথনিৰ ভাৰসাম্য ৰক্ষা কৰাই হওক, সত্ৰসমূহলৈ উদাৰ আৰ্থিক সাহায্যই হওক, অমৃত বৃক্ষ আন্দোলনলৈ বৰঙণিয়ে হওক, দুৰ্নীতি নিবাৰণ কৰ্মযজ্ঞত নিজক নিয়োজিত কৰাই হওক বা চিভিক সেন্সেৰে নগৰীয়া জীৱন পৰিচালনা কৰাই হওক, প্ৰত্যেকটো আহ্বানক আপোনালোকে যথোচিত গুৰুত্ব দিব বুলি মই নিশ্চয় আশা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, সাংস্কৃতিক পৰিচয় অবিহনে অসমীয়া জাতিৰ পৰিচয় নাই। বিহু, ঝুমুৰ, বাগৰুম্বা এই নৃত্যসমূহে আমাৰ জাতীয় জীৱনক এক প্ৰাণ দিয়ে, পৰিচয় দিয়ে। এনেধৰণৰ গান নাচৰ মাজতেই অসমীয়াই দুৰ্যোগ পাহৰি পেলায়, বানৰ কষ্ট পাহৰি পেলায় আৰু নতুন ধৰণে নিজক জীয়াই ৰখাৰ বাবে প্ৰতি বছৰে সংকল্প গ্ৰহণ কৰে। আমাৰ বাপতি সাহোন বহাগ বিহুক বিশ্বৰ মানচিত্ৰলৈ লৈ যোৱাৰ পিছত এই বছৰ আমি অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ ঝুমুৰ নৃত্যক বিশ্ব মানচিত্ৰলৈ লৈ যোৱাৰ বাবে এক প্ৰচেষ্টা আৰম্ভ কৰিছো। নৱেম্বৰ ডিচেম্বৰ মাহত 800 বাগিচাৰ 800 ছোৱালীৰ ঝুমুৰ নৃত্যই গুৱাহাটীক মোহিত কৰাৰ আমি পৰিকল্পনা কৰিছো। মই আপোনালোকৰ পুনৰ এবাৰ আমাৰ চৰকাৰৰ এই মহৎমহীয়ান প্ৰচেষ্টা, জাতি গঠনৰ প্ৰচেষ্টাক আশীৰ্বাদ কৰাৰ বাবে আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, অজস্ৰ ভাৰতীয়ৰ ত্যাগৰ ফল হৈছে আমাৰ স্বাধীনতা। শ্বহীদ কনকলতা বৰুৱাৰ আত্মবলিদানে আমাক আজিও উদ্বাউল কৰে। কি ধৰণে এগৰাকী সৰু ছোৱালীয়ে তিৰংগ পতাকাখনক বুকুত সাৱটি গুলি নিজৰ বুকুত সাৱটি লৈছিল, সি আমাৰ বাবে এক অনন্য সাহসৰ আৰু প্ৰেৰণাৰ উৎস। কনকলতা বৰুৱাৰ নামত গহপুৰত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনেৰে আমি মহান অসমীয়া সন্তানগৰাকীক কৃতজ্ঞতা জনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। আজি স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত থিয় হৈ মই পুনৰ এবাৰ অসমৰ প্ৰতিগৰাকী স্বাধীনতা সংগ্ৰামৰ শ্বহীদলৈ মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছো। শ্বহীদ কনকলতা বৰুৱা, মুকুন্দ কাকতি আমাৰ জীৱনৰ প্ৰেৰণা, আমাৰ সাহসৰ উৎস। মই আশা কৰোঁ স্বাধীনতা সংগ্ৰামৰ সেই বীৰত্বৰ কাহিনীয়ে ভাৰতবৰ্ষ আৰু অসমৰ নতুন প্ৰজন্মক সদায় প্ৰেৰণা দি যাব। আমাৰ সকলোৰে উপৰি পুৰুষসকলৰ প্ৰচেষ্টাত আমি স্বৰাজ লাভ কৰিছিলোঁ। এতিয়া আমাৰ সন্মুখত লক্ষ্য হ'ল স্বৰাজক নতুন অৰ্থ আৰোপণ কৰি তাক মহীয়ান কৰি তোলা। মই আহ্বান জনাম, আমি সকলোৱে যেন অহু পুৰুষাৰ্থ কৰি আমাৰ স্বৰাজক এক প্ৰাপ্তিৰ উচ্চতম শিখৰলৈ লৈ যাওঁ। সমৰ্পিত মনোভাৱেৰে দেশমাতৃৰ সেৱাত আমি আত্ম উৎসৰ্গাৰ বাবে সংকল্পবদ্ধ হোৱাৰ পবিত্ৰতম ক্ষণটো হৈছে আজিৰ এই স্বাধীনতা দিৱস। পবিত্ৰ তিৰংগৰ পতাকাৰ তলত থিয় হৈ আমি পুনৰ এবাৰ সমৰ্পিত মনোভাৱেৰে দেশমাতৃক সেৱা কৰাৰ বাবে সংকল্প গ্ৰহণ কৰিছোঁ। শেষত অম্বিকাগিৰি ৰায়চৌধুৰীৰ এটা কবিতাৰ মাধ্যমেৰে আমি সকলোৱে দেশমাতৃক বন্দনা কৰিম। আত্মদানেৰে আত্মলভিম, মহামানৱীয় স্তম্ভ গঢ়িম। এই আজি সেই 15 দিন দুৰ্বলতাক ধ্বংস কৰিম, দেশ জাতিৰ মান ৰক্ষা কৰিম। আমি স্বাধীন, আমি স্বাধীন,
আমি একগোট চলে কলকলে ঐক্যখুট পুনৰ এবাৰ আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ অভিনন্দন জনাইছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম জয় আই অসম ইতিবাচক আৰু দূৰদৰ্শী চিন্তাৰ বাবে ধন্যবাদ জনাইছো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া Now the parade commander, DSP Probationer Berdi Boro, is marching towards Honorable Chief Minister of Assam to seek his permission to start the march past. কুচকাৱাজ পৰিবেশনৰ অনুমতি গ্ৰহণ কৰি উপ অধীক্ষক বাৰ্ডি বড়ো এতিয়া নিজ স্থানলৈ উভতি গৈছে देवियों सज्जनों आइए इस विस्मयकारी मार्च पास्ट के साक्षी बने আমি এতিয়া সকলোৱে উপভোগ কৰিম আকৰ্ষণীয় কুচকাৱাজ নেতৃত্ব বহন কৰিছে উপ আৰক্ষী অধীক্ষক বাৰ্ডি বড়ো 2022 চনত অসম আৰক্ষী সেৱাত নিযুক্তি লাভ কৰিছিল দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত সেন্ট ষ্টিফেন্স কলেজৰ পৰা দৰ্শনৰ স্নাতক বৰ্তমান যোৰহাট জিলা কাৰ্যবাহিনীত উপ আৰক্ষী অধীক্ষক প্ৰবেশনাৰ ৰূপে তেখেত কৰ্মৰত কুচকাৱাজৰ কণ্টিনজেণ্টক নেতৃত্ব বহন কৰিব পৰীক্ষিত লাহন শিৱসাগৰ মহাবিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ স্নাতক বৰ্তমান বৰপেটা জিলা কাৰ্যবাহিনীত উপ আৰক্ষী অধীক্ষক প্ৰবেশনাৰ ৰূপে তেখেত কৰ্মৰত Today's battle drop had been undertaken by Indian Air Force Cheetah helicopter piloted by Squadron Leader Harminder Singh and Flight Lieutenant Amit Kumar. The drop crew is Corporal Saurav Chandra. The helicopter belongs to 142 Helicopter Unit, also known as the Flying Amphibs. Ladies and gentlemen, there are total 16 contingents for the march past. মুঠতে 16টা কণ্টিনজেণ্টে আজিৰ এই কুচকাৱাজত অংশগ্ৰহণ কৰিছে
Contingent number 1, Central Salami Contingent, led by DSP Probationer Birdie Boro. কুচকাৱাজৰ কণ্টিনজেণ্টৰ নেতৃত্ব বহন কৰিছে উপ আৰক্ষী অধীক্ষক প্ৰবেশনাৰ পৰীক্ষিত লাহন। বীৰাংগনাৰ দলৰ নেতৃত্ব বহন কৰিছে মহিলা উপ পৰিদৰ্শক কাবেৰী কছাৰী। Contingent number 3, Meghalaya Police Contingent, led by Sub-Inspector Pinsakiatmi Dakhar. চতুৰ্থ কণ্টিনজেণ্ট সশস্ত্ৰ বাহিনী নেতৃত্ব প্ৰদান কৰিছে অশস্ত্ৰ বাহিনীৰ উপ পৰিদৰ্শক হীৰকজ্যোতি সেনাপতি। Contingent number 5, Unarmed Branch Contingent, led by Unarmed Branch Sub-Inspector Chaming Pomo. যান-বাহন শাখাৰ কণ্টিনজেণ্ট নেতৃত্ব বহন কৰিছে অশস্ত্ৰ বাহিনীৰ উপ পৰিদৰ্শক সন্তোষ দেৱ বৰুৱা। Contingent number 7, Assam Police Radio Organization, APRO Contingent, led by Sub-Inspector Akash Sinha. অসম বিশেষ সংৰক্ষিত বাহিনীৰ কণ্টিনজেণ্ট নেতৃত্ব বহন কৰিছে অশস্ত্ৰ বাহিনীৰ উপ পৰিদৰ্শক লাটু বৰুৱা। Contingent number 9, Assam Forest Protection Force, AFPF Contingent, led by Woman Sub-Inspector Babli Khonikar. কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী CRPF নেতৃত্ব বহন কৰিছে পৰিদৰ্শক শান্তনু সম্ৰাট। Contingent number 11, State Disaster and Response Force Contingent, led by Sub-Inspector Bahanta Kuar. অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা কণ্টিনজেণ্ট উপ পৰিদৰ্শক মনজিত কলিতা।
Contingent number 13, Sub-Inspector Probationer Contingent led by Sub-Inspector Probationer Abhijit Das. First Assam NCC Battalion Guwahati Group নেতৃত্ব প্ৰদান কৰিছে কৰণ বসুমতাৰী Contingent number 15, Assam Police Central Band Contingent led by Inspector Dulal Devnath. অশ্বাৰোহী বাহিনীৰ কণ্টিনজেণ্ট নেতৃত্বত উপ-পৰিদৰ্শক অজয় কুমাৰ উপাধ্যায় আপোনালোকে আকৰ্ষণীয় কুচকাৱাজ উপভোগ কৰিলে আমি কিছু সময় পাছতে বঁটা বিতৰণী পৰ্বলৈ আগবাঢ়িম এই সময় হৈছে গৌৰৱৰ সময় এই সময় স্বাভিমানী মনক উদ্বেলিত কৰাৰ সময় মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে জীৱনৰ প্ৰতিটো পল আৰু আমাৰ সমস্ত শক্তি দেশমাতৃৰ প্ৰতি উৎসৰ্গা কৰাই হ'ব স্বাধীনতা সংগ্ৰামীসকললৈ আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি भारत की स्वतंत्रता की यात्रा अपार बलिदान साहस और एकता से भरी हुई है स्वतंत्रता दिवस हमें हमारे महान स्वतंत्रता संग्रामियों की प्रेरक यात्रा निरंतर संघर्षशील प्रयासों व बलिदान की याद दिलाता है खुशनसीब है वो जो वतन के लिए मरकर भी अमर हो जाते हैं सलाम करते हैं हम वतन पर मिटने वालों को उनकी वजह से ही तो हम चैन की सांस ले पाते हैं আজি বন্দিছো সমবেত নৰনাৰায়ণক বন্দিছো সেই সকল মহান পুৰুষক যিসকলৰ ত্যাগৰ বিনিময়ত উৰিছে আজি স্বাধীন ভাৰতৰ ত্ৰিৰংগ পতাকা স্বাধীনতা মন প্ৰাণ দুলাই যোৱা এটা শব্দ আমাৰ আবেগ আমাৰ স্বাভিমান স্বাধীনতাৰ স্পৃহাই মানুহক যুগে যুগে কৰি আহিছে উদ্বাউল সমুদ্ৰ হিমালয় ব্যাপী সমগ্ৰ ভাৰত ভূমিতে এদিন নিনাদিত হৈছিল মুকুতিৰ গান আজি আমি শিৰ নত কৰিছো স্বাধীনতা সংগ্ৰামীসকলৰ ওচৰত যাৰ ত্যাগ আজি আমাৰ স্বাভিমানৰ প্ৰতীক স্বাধীন ভাৰতত জন্ম লাভ কৰা নতুন প্ৰজন্মই উপলব্ধি কৰিব লাগিব স্বাধীনতাৰ মহত্ব দাসত্বৰ বন্ধন ছিঙিবলৈ চৰম ত্যাগ কৰা শ্বহীদসকলৰ ত্যাগক আমিও মৰ্মে মৰ্মে উপলব্ধি কৰিব লাগিব স্বাধীনতা আমাৰ জন্মস্বত্ব আকাশে বতাহে প্ৰতিধ্বনিত হৈছে স্বাধীনতাৰ স্পৃহা বন্দে মাতৰম বন্দে মাতৰম Salute to them who are guarding our national flag and also our independence. Their commitment, देश की हिफाजत मरते दम तक करेंगे दुश्मन की हर गोली का हम सामना करेंगे आजाद हैं और आजाद ही रहेंगे इसीलिए कदम मिलाकर चलना है कदम मिलाकर चलना है আমাৰ দেশে স্বাধীনতাৰ ৭৭ বছৰীয়া বৰ্ণিল পৰিক্ৰমা সম্পূৰ্ণ কৰি ৭৮ বছৰত পদাৰ্পণ কৰিলে
স্বাধীনতাৰ গৌৰৱময় গাথাক স্মৰণ কৰি আমি সকলোৱে উদযাপন কৰিছিলোঁ স্বাধীনতাৰ অমৃত মহোৎসৱ। স্বাধীনতা সংগ্ৰামৰ নায়কসকলক আমি সদায় স্মৰণ কৰোঁ। নামী অনামী সকলোৰে অৱদানক শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে সোঁৱৰিছোঁ আমি সকলোৱে। এদিন ইংৰাজৰ কবলত থকা ভাৰতবৰ্ষ আজি ভাৰতৰ দূৰদৰ্শী দক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত বিশ্বত নিজৰ সুকীয়া স্থান পাবলৈ সক্ষম হৈছে। সকলোৱে এতিয়া আমাৰ দেশক সন্মানৰ চকুৰে চায়, সমীহ কৰে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বাধীনতা লাভৰ ৭৫ বছৰীয়া যাত্ৰাৰ পৰিসমাপ্তিৰ গৌৰৱোজ্জ্বল ক্ষণত সকলোকে আমাক সোঁৱৰাই দিছিল। স্বাধীনতাৰ অমৃত মহোৎসৱৰ অৰ্থ হৈছে স্বাধীনতাৰ শক্তিৰ অমৃত, স্বাধীনতা সংগ্ৰামীসকলৰ পৰা লাভ কৰা অনুপ্ৰেৰণাৰ অমৃত, নতুন ধাৰণাৰ অমৃত, নতুন সংকল্পৰ অমৃত, আত্মনিৰ্ভৰশীলতাৰ অমৃত। जननी जन्मभूमिश्च स्वर्गादपि गरीयसी। न पूछो जमाने को क्या हमारी कहानी है, हमारी पहचान तो सिर्फ ये है कि हम सिर्फ हिंदुस्तानी हैं। अनेकता में एकता ही इस देश की शान है, इसीलिए तो मेरा भारत सबसे महान है। हम सभी देशवासियों को भारत के नागरिक होने का गर्व है। আমি কিছু সময়ৰ ভিতৰতে আজি অনুষ্ঠিত হৈ যোৱা আকৰ্ষণীয় কুচকাৱাজৰ ফলাফলসমূহো ঘোষণা কৰিম। ভাৰতবৰ্ষৰ সকলো স্বাধীনতা সংগ্ৰামীক আমি নতুন প্ৰজন্মই জানিবলৈ সুযোগ পাইছোঁ। নিজৰ মনত দেশপ্ৰেমৰ ভাৱনা আমাৰ জাগি উঠিছে। স্বাধীনতাৰ ৭৭ বছৰীয়া পৰিক্ৰমাৰ অভিজ্ঞতাৰে আমাৰ জীৱন সমৃদ্ধ হৈছে আৰু ই সমাজত দেশপ্ৰেম ভাতৃত্ববোধৰ চিন্তাৰে উজ্বলাই তুলিছে। ভাৰতবৰ্ষ এইখন দেশ আৰু এইখন ৰাষ্ট্ৰীয় পতাকাৰ বাবেই নিজৰ চিনাকিৰে জীয়াই আছোঁ আমি এক ভাৰতবাসী হৈ। আমাৰ প্ৰেম আৰু ভাতৃত্ববোধে উজ্বলাই তুলিব আমাৰ স্বাধীনতা। এইখনেই সেই মহান দেশ য'ত নাঙলৰ শিৰলুত ভাহি আহে কেঁচা মাটিৰ গোন্ধ, মোৰ আজু ককাৰ ঘামৰ সেমেকা উপজা মাটিৰ গোন্ধ। এই গোন্ধতে বিচাৰি পাওঁ স্বদেশানুভূতিৰ গভীৰ বিশ্বাস। এই দেশ ৰাখিব লাগিব। এইখন দেশ আপোনাৰ দেশ, এইখন মৰমৰ দেশ, এইখন মানুহৰ দেশ। এই পতাকা বুকুত লৈ আমি জনমিছোঁ, মৰিছোঁ, হাঁহিছোঁ, কান্দিছোঁ। সেই মুক্তিজ্যোতি সৌৰভ সিক্ত শক্তি ভক্তি মংগল দীপ্ত স্বৰাজ নিচান। নীল আকাশৰ বুকু ভেদি তিনি বৰণৰ আলোক সিঁচি আজিও উৰিছে মুক্তিৰ নিচান। পাহাৰ ভৈয়াম একাকাৰ কৰি কৰ্মবীৰৰ অন্তৰতো বাজে সেই একেই ধ্বনি। আমি এতিয়া বঁটা প্ৰদান পৰ্বলৈ আগবাঢ়িছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বঁটাসমূহ প্ৰদান কৰিব। প্ৰথমেই আমি প্ৰদান কৰিম বীৰ শিলাৰাই বঁটা। वीर सिलाराय पुरस्कार उत्कृष्टता का प्रतीक है। यह प्रतिवर्ष 4 उत्कृष्ट कैडेट को प्रदान किया जाता है जिन्होंने अनुकरणीय
प्रतिबद्धता, अनुशासन और नेतृत्व का परिचय दिया हो। বীৰ চিলাৰায় বঁটা 2024-25 লৰাৰ জ্যেষ্ঠ শাখা হৰহৰাজ শৰ্মা গুৱাহাটী, প্ৰথম অসম বেটালিয়ন NCC গুৱাহাটী। Thank you. For senior wing girls category, Bihung Bosumatari of 5 Assam Battalion, NCC Tejpur. I'd request you to kindly come forward. এই বঁটাত আছে এটা পদক, এখন প্ৰমাণপত্ৰ আৰু 25,000 টকাৰ নগদ ধন। ধন্যবাদ জনাইছো। এইবাৰ লৰাৰ কনিষ্ঠ শাখা ধনুজিত দে শিলচৰ, চতুৰ্থ অসম বেটালিয়ন NCC কৰিমগঞ্জ। প্ৰদান কৰা হৈছে বীৰ চিলাৰায় বঁটা। এই বঁটা হৈছে শ্ৰেষ্ঠত্বৰ প্ৰতীক। Thank you. For junior wing girls category, Horhita Dutta of 49 Assam Naval Unit NCC Hyokhagor. I request you to kindly come forward. ইয়াৰ পাছতে প্ৰদান কৰা হ'ব জীৱন ৰক্ষা পদক। 2023 বৰ্ষৰ বাবে জীৱন ৰক্ষা পদক বাক্সাৰ জাব্ৰাংপাৰা গাঁৱৰ কনক বসুমতাৰীৰ পুত্ৰ সমৰজিৎ বসুমতাৰীক প্ৰদান কৰা হ'ব। বৰ্তমান অসম আৰক্ষীৰ পৰিদৰ্শক ষ্টাফ অফিচাৰ হিচাপে DIG হিলছ ৰেঞ্জ ডিফুত তেখেত কৰ্মৰত। जीवन रक्षा पदक किसी व्यक्ति को किसी व्यक्ति का जीवन बचाने के लिए किए गए सराहनीय कार्य के लिए दी जाती है। এইবাৰ আমি ঘোষণা কৰিব বিচাৰিছো কুচকাৱাজৰ ফলাফল, লগতে পুৰস্কাৰ প্ৰদান কৰা হ'ব। কুচকাৱাজৰ শ্ৰেষ্ঠ দল ৰূপে বিবেচিত হৈছে ফাৰ্ষ্ট আছাম NCC বেটালিয়ন গুৱাহাটী গ্ৰুপ, নেতৃত্ব প্ৰদান কৰিছিল কৰণ বসুমতাৰী। ৰোটাৰী ক্লাব অফ গুৱাহাটী স্মাৰ্ট চিটিয়ে আগবঢ়াইছে প্ৰথম পুৰস্কাৰ। আজিৰ কুচকাৱাজৰ শ্ৰেষ্ঠ দল ফাৰ্ষ্ট আছাম NCC বেটালিয়ন গুৱাহাটী গ্ৰুপ, নেতৃত্ব প্ৰদান কৰিছিল কৰণ বসুমতাৰী। দ্বিতীয় স্থান অধিকাৰ কৰিছে চেণ্ট্ৰেল ছালামী কণ্টিনজেণ্ট, নেতৃত্ব প্ৰদান কৰিছিল অতিৰিক্ত আৰক্ষী অধীক্ষক বাৰ্ডি বড়ো। এই পুৰস্কাৰ আগবঢ়াইছে লায়ন্স ক্লাব অফ গুৱাহাটী। ধন্যবাদ জনাইছো। বঁটা প্ৰদান পৰ্ব ইয়াতেই সামৰণি পৰিছে। এতিয়া আমি আগবাঢ়িব বিচাৰিছো সাংস্কৃতিক কাৰ্যসূচীৰ দিশে। এতিয়া আগবঢ়োৱা হ'ব সংগীতালক্ষ্য জননী জন্মভূমিস্ব স্বৰ্গাদপি গৰীয়সী। সাধনা সামাজিক সাংস্কৃতিক সমাজৰ শিল্পীসকলে পৰিৱেশন কৰিব ৰচনা অসীম কৃষ্ণ বৰুৱাৰ, নৃত্য সংৰচনা বনলতা বৈশ্য, শব্দ আৰু সংগীতাংশৰ বাণীবন্ধন ৰঞ্জীৱ দাস, তৰুণ তন্ময়, সংগীত চয়ন তথা পৰিচালনা গোবিন্দ বৈশ্য আৰু শৰৎ ৰাগ। সূত্ৰ ধৰিছে
বিপুল কুমাৰ বৰা আৰু সামগ্ৰিক পৰিকল্পনা সাংস্কৃতিক সঞ্চালকালয় অসম। ইয়াক আগবঢ়াইছো সংগীতালক্ষ্য জননী জন্মভূমিস্ব স্বৰ্গাদপি গৰীয়সী। জননী জন্মভূমিস্য স্বৰ্গাদপি গৰীয়সী। আজি 15 আগষ্ট 2024। 1947 চনৰ 15 আগষ্টৰ এই পবিত্ৰ দিনটোতেই ইংৰাজৰ ঔপনিৱেশিক শাসনৰ অন্ত পৰিছিল। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। বিশ্ব ইতিহাসৰ এই যুগান্তৰকাৰী দিনটো প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ অতি আপোন, অতি প্ৰত্যাশিত দিন। উপস্থিত সকলোলৈ স্বাধীনতা দিৱসৰ উলগ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে যিসকল স্বাধীনতা সেনানীৰ অতুলনীয় ত্যাগৰ বাবে আমি সাৰ্বভৌম স্বাধীন ভাৰতৰ নাগৰিক হিচাপে জীয়াই থকাৰ গৌৰৱ আৰু আনন্দ লাভ কৰিছোঁ, সেইসকল চিৰপূজ্য স্বাধীনতা সংগ্ৰামী বীৰ শ্বহীদলৈ প্ৰণিপাত জনাইছোঁ এনেদৰে। প্ৰাচীন সনাতনী সভ্যতাৰ পীঠস্থান এই দেশ ভাৰতবৰ্ষ। হৰপ্পা, মহেঞ্জোদাৰো, হিন্দু সভ্যতাৰ গৰিমামণ্ডিত অখণ্ড ভাৰতৰ ইতিহাস। অলেখ আক্ৰমণকাৰীৰ আক্ৰমণৰ ধ্বংসলীলাৰ পিছতো দুৰ্জেয় অজেয় এই দেশ। বেদ বেদান্ত, পুৰাণ, উপনিষদ, দৰ্শন, জ্যোতিৰ্বিজ্ঞানৰ জ্ঞান সিদ্ধান্তৰ এই দেশৰ সম্পদ ঐতিহ্যৰ ওপৰত চকু পৰিছিল ইউৰোপৰ ঔপনিৱেশিক শক্তিৰ। কালক্ৰমত ইংৰাজৰ ঔপনিৱেশিক শোষণ শাসনে হৰণ কৰিছিল ভাৰত আৰু ভাৰতীয়ৰ স্বাধীনতা। কিন্তু সময়ৰ গতিত ভাৰতৰ জনগণৰ দৃঢ়তা আৰু সংগ্ৰামৰ ওচৰত শিৰ নত কৰিবলৈ বাধ্য কৰিছিল ঔপনিৱেশিক শক্তিয়ে। অসমৰ জাতীয় জীৱনৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে আমাক সোঁৱৰাই দিছিল সেই তাহানিতে। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰতবৰ্ষ। গুৰুজনাৰ মাৰ্গদৰ্শনৰ মাজেৰেই আমিও দেশমাতৃৰ প্ৰতি আমাৰ শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰোঁ আহক। কোটি কোটি জন্ম অন্তৰে যাহাৰ আছৈ মহাপুণ্য ৰাখি সি কদাচিত মনুষ্য হ'ব ভাৰত ভূমিত আখি। জয়তু ভাৰত, জয় 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 ভাৰত বৰিষ। জয় 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 ভাৰত বৰিষ। পৰম ব্ৰহ্ম তত্ত্ব প্ৰকাশে অমৃত স্বৰূপে
উদ্ধাৰে সাৰি বেদৰূপে জয় তু ভাৰত জয় 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 ভাৰত Tina dheni tak tina di di tina dhei di di tina dhei dheni tak di tak tak di tak di tak dheni tak dheni tak dheni dhei zin tak dhei মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতৰ স্বাধীনতা আন্দোলন তীব্ৰৰ পৰা তীব্ৰতৰ হৈ উঠিছিল। স্তৰে স্তৰে ভাৰতৰ জনগণে অনুভৱ কৰিছিল পৰাধীনতাৰ গ্লানি। অহিংস পন্থাৰে পৰিচালিত গণ আন্দোলনত পুৰুষ মহিলা আবাল বৃদ্ধ বৃদ্ধা নতুন প্ৰজন্ম কৃষক শ্ৰমিক সকলো জঁপিয়াই পৰিছিল চিৰ আকাংক্ষিত স্বাধীনতা প্ৰাপ্তিৰ লক্ষ্য পূৰণৰ হেতু। অসমতো দেশভক্ত তৰুণৰাম ফুকন কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আদি অগ্ৰণী নেতাৰ নেতৃত্বত ভাৰতৰ স্বাধীনতা আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আদি শিল্পীসকলৰ গীতৰ কথা ছন্দ সুৰেৰে আমি আজিও অনুভৱ কৰিব পাৰোঁ সেই আন্দোলিত সময়ৰ উদগ্ৰ আহ্বান। বিশ্ববিজয় নজওয়ান বিশ্ববিজয় নজওয়ান বিশ্ববিজয় নজওয়ান বিশ্ববিজয় নজওয়ান শক্তিশালী ভাৰতৰ উৰাই আহা সন্তান তুমি বিপ্লৱৰ বিশ্ববিজয় নজওয়ান বিশ্ববিজয় নজওয়ান বিশ্ববিজয় নজওয়ান বিশ্ববিজয় নজওয়ান অমৰ ভয় নকৰিবি মুক্তি যুঁজাৰু হুঁচিয়াৰ 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 অমৰ ভয় নকৰিবি মুক্তি যুঁজাৰু হুঁচিয়াৰ 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 মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ বিশ্ববিজয় নজওয়ান বিশ্ববিজয় নজওয়ান বিশ্ববিজয় নজওয়ান বিশ্ববিজয় নজওয়ান স্বাধীনতা আমাৰ জন্মস্বত্ব। এই অমোঘ বাণীয়ে কঁপাই তুলিছিল দেশৰ আকাশ বতাহ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ দুয়ো পাৰৰ পাহাৰ ভৈয়াম গাঁও নগৰৰ জনগণে সমস্বৰে আওৰাইছিল মহামিলনৰ গীত। এই সংগ্ৰামৰ মাজেৰে প্ৰতিভাত হৈছিল আমাৰ বাৰে বৰণীয়া পুৰাতন সাংস্কৃতিক সত্তা। ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ দুয়ো পাৰে ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ দুয়ো পাৰে নানা জাতি উপজাতিৰ সমন্বয়ৰে গঢ়া এয়া মোৰ মৰমী আই অ মোৰ মৰমী চেনেহী অসমী অ মোৰ বুকুৰে আই অ মোৰ মৰমী চেনেহী অসমী অ মোৰ বুকুৰে আই ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ দুয়ো পাৰে বৰ লুইতৰ দুয়ো পাৰে আমি আটায়ে অসমীয়া অসমীয়া মাৰে বাৰে বৰণীয়া কৃষ্টিৰ পথাৰত নানা ৰঙৰ সংস্কৃতি লুইতৰ একেটি সুতিৰে বোৱা আমাৰ মিলন প্ৰীতি
ভেদা ভেদৰ ঠাই যে কতো নাই, ভেদা ভেদৰ ঠাই যে কতো নাই, এয়া মোৰ মৰমী আই, অ' মোৰ মৰমী চেনেহী অসমী, অ' মোৰ বুকুৰে আই, অ' মোৰ মৰমী চেনেহী অসমী, অ' মোৰ বুকুৰে আই। ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ দুয়ো পাৰে। নানা জাতি উপজাতিৰ সংগ্ৰামী সত্তাৰ মাজতে স্বাধীনতাৰ বাবে যিদৰে বন্দুকৰ গুলী কনকলতা বৰুৱাই বুকু পাতি লৈছিল, সেইদৰে অসমলৈ অহা চাহ জনগোষ্ঠীৰ মাংৰি ওৰাঙেও ইংৰাজৰ বিৰুদ্ধে গৰজি উঠি ইংৰাজৰ শোষণ শাসন অন্যায় অত্যাচাৰৰ বিৰুদ্ধে আন্দোলন কৰিছিল।